जेरै खोथा एरै हाग्रामा महिलारिनि हाबा मावनाय बिसायख'थिनि समाव जेरै खोथा होदों एरैनो गासै खामानिखौ मोनसेनि उनाव मोनसे मावफुंगासिनो हाग्रामा महिलारि बिथाङा रायजो राजाफोरनि हास्थायनाय बायदि मोनसेनि उनाव मोनसे हाबा मावफुंनानै होदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा टेङापारायाव रायजो राजाफोरनि नांगौ जानाय मन्दिरखौ लुफुंनानै होनो थाखाय अन्थाइ खाम्फा गायसनदों बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा दिनै क'क्राझार टेङापारानि बेंगलि फरायसालियाव दुर्गा फुजा मन्दिर लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदों बिथां हाग्रामा महिलारिया थारैनो मख'नो नांगोन दि बिटिसिनि गाहाय खुंगिरि हाग्रामा महिलारि बिथाङा रायजो राजाफोरनि थाखाय गोनां जानाय एबा रायजो राजाफोरनि हास्थायनाय गासै खामानिफोरखौ मोनसेनि उनाव मोनसे मावफुंलांगासिनो दं थिग बेबादियैनो दिनैबो क'क्राझार टेङापारायाव रायजो राजाफोरनि हास्थायनाय बायदि दुर्गा फुजा मन्दिर लुफुंनो थाखाय अन्थाइ खाम्फा गायसनदों बिथां हाग्रामा महिलारिया दिनैनि बे अन्थाइ खाम्फा बेखेवनाय हाबाफारियाव हाग्रामा महिलारिजों लोगोसे एमसिएलए दनेश्वर गयारी आरो क'क्राझार मिउनिसिपालिटि बर्डनि मासिगिरि बिष्णु नार्जारीजों लोगोसे क'क्राझार सहरनि गोबां नोगोरारिफ्राबो हाबाफारियाव बाहागो लाफायो हाइस्कुलाव जितु दुर्गा मण्डप ইয়াত আমাৰ বিটিচিৰপৰা ইনফ্ৰাষ্ট্ৰাকচাৰৰপৰা যিটো 50 লাখ অনুদান সেইটো লৈ পেলাই যিটো ফাউণ্ডেশ্যন ষ্ট'ন দুৰ্গা মণ্ডপৰ কাৰণে সেইটো আমি সকলোৱে একেলগে লগ লাগি আমি আজি ফাউণ্ডেশ্যন কৰিব পাৰিছোঁ তো ইয়াত উপস্থিত আমাৰ এমচিএলএ বাসিন্দী দনেশ্বৰ গয়াৰী ডাঙৰীয়া আৰু টাউন কমিটিৰ চেয়াৰমেন বিষ্ণু নাৰ্জাৰী ডাঙৰীয়া আৰু উপস্থিত দুৰ্গা মণ্ডপৰ আমাৰ সকলো প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগতে কৰ্মীসকল আৰু টেঙাপাৰা বেংগলী হাইস্কুলৰ হেডমাষ্টাৰৰ লগতে আমাৰ টিচিং ষ্টাফসকল আৰু এই অঞ্চলৰে টেঙাপাৰা গাঁৱৰে সন্মানীয় সমাজকৰ্মীসকল সন্মানীয় আমাৰ বুদ্ধিজীৱীসকল তো আমি সঁচাকৈ বিটিচি অঞ্চলত বিভিন্ন স্থানত এনেকুৱা আমাৰ বহুত কনষ্ট্ৰাকশ্যন হৈ আছে তো আমি যিমান পাৰে স্কুল হওক মন্দিৰ হওক বা ৰাস্তা হওক বা আমাৰ যিখিনি বিটিচি অঞ্চলত ইছেঞ্চিয়েল যিখিনি ৰাস্তাৰ পৰা আৰম্ভ কৰি গোটেই বস্তু আমি চাই আছোঁ যে আমি যিমান পাৰে সোনকালে এই বিটিচি অঞ্চলত যিবিলাক দৰকাৰী দলঙৰ পৰা আৰম্ভ কৰি ৰাস্তা তাৰ ইনষ্টিটিউশ্যন সেইখিনি আমি কনষ্ট্ৰাকশ্যন কৰিবৰ কাৰণে আমাৰ কাউন্সিলত ইতিমধ্যে আলোচনা হৈছে আৰু আপোনালোকে শুনিছে যে আমি কোকৰাঝাৰ KDSA ফিল্ডৰ ষ্টেডিয়ামৰ নামত 20 কোটি টকা ধাৰ্য কৰা হৈছে ইয়াৰ পিছত প্ৰথমত 15 কোটি টকা ধাৰ্য কৰা হৈছে আৰু ইয়াৰ বাদেও আমি সেইটো কোকৰাঝাৰ চাৰিগাঁও ৰাস্তা সেইটো 4 লেন বনাবৰ কাৰণে অলৰেডি প্ৰপ'জাল দিয়া হৈছে আৰু আমাৰ বহুত এনেকুৱা স্কিম আছে যে যোৱা 5 বছৰত আমি যিটো দেখিব হ'ল যেনেকুৱা আমাৰ লাগতীয়া যিখিনি ৰাস্তাৰ পৰা আৰম্ভ কৰি যিখিনি কাম কৰিব লাগিছিল সেইটো বহুত গেপ হৈ গ'ল তো সেইটো আমি যিমান পাৰে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ আৰু আমি ভাবোঁ আপোনালোকে যদি সহায় কৰে আমি নিশ্চয় আমি এইবিলাক কামটো কৰিব পাৰিব যেহেতু আপোনালোকে বহুত কষ্ট কৰি পেলাই আমাৰ বিশেষ দলক সহায় কৰি পেলাই আমাক শিকাই দিছে তো এই মৰমটো আমি কেতিয়াও পাহৰি নাযায় আপোনালোকে যেনেকৈ আমাক মৰম কৰিছে আমিও আপোনালোকক মৰম কৰিবৰ কাৰণে আমি চেষ্টা কৰিম মানে আমি কাম কৰি যাম আমি জানো আপোনালোকে সকলো জাতি জনগোষ্ঠী চবেই বিচাৰে বিটিচিৰ উন্নতিটো
সেই উদ্দেশ্য লৈ পেলাই আমি কাম কৰি যাম নিশ্চয় আপোনালোকে বহুত কষ্ট কৰি আমাক চৰকাৰ বনাবলৈ সক্ষম কৰিছিল বা বনাবলৈ দিছিল ইয়াৰ ফলাফলটো আমি যিমান পাৰি আপোনালোকক দিবৰ কাৰণে আমি ৰেডি আছোঁ জাষ্ট আপোনালোকে আমাক সহায় কৰিলেই হ'ল কাম কৰাৰ ক্ষেত্ৰত এইখিনি কথা তো সেইখিনি আৰু বেছি সময় নলওঁ যিহেতু আৰু আমাৰ আজি কোকৰাঝাৰত খুব ভাল খবৰ যে এইটো এটা ভাল এটা নাৰ্ছিং হোম খুলিবলৈ কৈ আছে আমাৰ ডক্টৰ বাবা ডাঙৰীয়াই এইটো মই আজি ইনগ্ৰেশ্যন কৰিম আৰু ইয়াৰ পিছত আমাৰ গোসাইগাঁৱত ফুড প্ৰচেছিঙৰ কাৰণে মানে এইটো কোল্ড ষ্ট'ৰেজ প্লাছ ফুড প্ৰচেছিঙো আছে সেইটো আমি ফাউণ্ডেশ্যন দিম আৰু ইয়াৰ পিছত এই বাথৌ ধৰ্মৰ যিটো লাইফ উঠা সেইটো মই কৰিবলৈ কৈ আছোঁ তো মই বেছি সময় নলওঁ মুঠতে মই যিমান পাৰে আমি আপোনালোকৰ সহায় লৈ পেলাই কোকৰাঝাৰ টাউনত মই কাম কৰিবৰ কাৰণে চেষ্টা চলাম বহুত আছে কোকৰাঝাৰ টাউনত কাম কৰিব লগা আমি ট্ৰেইনিঙত যাম তো সেইখিনি কথা তো সদায় ময়ো আপোনালোকক সহায় কৰিবৰ কাৰণে মই চেষ্টা চলাই যাম এইখিনি